তুমি সঁচাকৈয়ে মোক এৰি যাবা নেকি? সেয়া মোৰ বাধ্যবাধকতা, ইচ্ছা নহয়। আমি দুয়ো মিলি কিমান সপোন দেখিছিলোঁ। সপোনৰ মূল্য মোৰ ঘৰৰ মানুহে নুবুজে। তুমি এবাৰ মাথো তেওঁলোকৰ বিৰুদ্ধে কৈছোৱা। নোৱাৰো, মই তেওঁলোকৰ একমাত্ৰ ছোৱালী। তেন্তে আমাৰ কি হ'ব? আমাৰ এতিয়া একোৱেই নাই। তুমি সুখী হ'ব পাৰিবা জানো মোৰ অবিহনে? নোৱাৰো, কিন্তু নিয়তিৰ ওচৰত হাৰ মানিবই লাগিব। তুমি মোক ভাল পোৱা নাছিলা নেকি? হৃদয়েৰে ভাল পাইছিলোঁ, কিন্তু ভাগ্যত নাছিল। এটা কথা কোৱা, মই ক'ৰবাত ভুল আছিলোঁ নেকি? ভুল পৰিস্থিতিবোৰহে আছিল, তুমি নহয়। তথাপিও তুমি গুচি যাবা? কাৰণ মোৰ ঘৰৰ মানুহ কেতিয়াও মান্তি নহয়। তোমাৰ ঘৰৰ মানুহ কিয় মান্তি নহয়? কাৰণ তেওঁলোকৰ পৃথিৱীত ভাল পোৱাতকৈ জাত পাত আৰু আত্মীয়ৰ কথাবোৰহে বেছি ডাঙৰ। তেন্তে আমাৰ মৰম তেওঁলোকৰ আগত সৰু হৈ পৰিল। নহয়, আমাৰ মৰম বহুত ডাঙৰ আছিল, মাথো মইহে দুৰ্বল হৈ পৰিলোঁ। তুমি এবাৰো মোৰ বাবে যুঁজ দিয়া কথা ভবা নাছিলা? ভাবিছিলোঁ, প্ৰতি নিশাই কান্দি কান্দি শুইছিলোঁ, কিন্তু যি পিতৃ মাতৃয়ে মোক ডাঙৰ দীঘল কৰিলে, তেওঁলোককে দুখ দি মই কেনেকৈ সুখী হ'ম? তেন্তে মোক দুখ দি তুমি কেনেকৈ থাকিবা? থাকিব নোৱাৰিম চাগে, কিন্তু সমাজৰ নিয়ম পালন কৰিবই লাগিব। আমাৰ সেই সকলো প্ৰতিশ্ৰুতি, সেই শপতবোৰ? শপত খাই পেট নভৰে। ঘৰৰ মানুহে কয় বিয়া বুজাবুজিৰে হয়, হৃদয়েৰে নহয়। তেন্তে তুমি হৃদয়ক হত্যা কৰি বুজাবুজিৰে জীৱনটো কটাবা? কাৰণ মোৰ ওচৰত আন কোনো ৰাস্তা নাই। তুমি এবাৰলৈ ভাবিছানে মই তোমাৰ অবিহনে জীয়াই থাকিম কেনেকৈ? নাই, মই জানো তুমি ভাঙি পৰিবা, কিন্তু যদি মই ঘৰৰ বিৰুদ্ধে যাওঁ, মই নিজেও শেষ হৈ যাম। আমি দুয়ো ভাঙি যাম, তথাপিও তুমি গুচি যাবা? কাৰণ হৃদয়ৰ ভঙা শব্দ পৃথিৱীৰ মানুহে নুশুনে। শেষবাৰৰ বাবে সুধিছোঁ, তুমি সঁচাকৈ ভাল পাইছিলানে? আজিও পাওঁ, মাথো সেইটো ব্যক্ত কৰাৰ অধিকাৰ হেৰুৱালোঁ। তোমাৰ অবিহনে মোৰ জীৱনটো কেনেকৈ পূৰ্ণ হ'ব? পূৰ্ণ নহয় চাগে, কিন্তু চলি থাকিব। তুমি এবাৰ পাছলৈ ঘূৰি চাবানে? যদি ঘূৰি চাওঁ, চাগে কেতিয়াও যাবই নোৱাৰিম। বাই। কেতিয়াবা ভালপোৱাবোৰ সম্পূৰ্ণ নহয়, কিন্তু কাহিনীটো হৃদয়ত সদায় জীয়াই থাকে।